নমস্কাৰ, পৰাগপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি ভাত পিঠা বনাবলৈ লৈছোঁ। সেয়া আপোনালোককো দেখুৱাবলৈ লৈছোঁ কেনেকৈ বনাইছোঁ। এয়া মই শালি চাউলৰ পিঠা লৈছোঁ। পিঠাখিনি মই আগেয়ে খুন্দা ৰ'দত শুকুৱাই থৈছিলোঁ। শুকান পিঠা, এয়া পিঠা লৈ ল'লোঁ। ইয়াতে অকণমান নিমখ লৈছোঁ। নিমখ লৈ এতিয়া অকণমান ঘি লৈ লৈছোঁ। ঘি লৈ এতিয়া ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া এয়া সানি লৈ পিনে অলপ কুহুমীয়া গৰম পানী দি লৈছোঁ। এতিয়া পানী দি খুব ধুনীয়াকৈ ডোটো বনাই ল'ব লাগিব। অলপ অলপকৈ পানী দিছোঁ। শুকান পিঠা যিহেতু পানী অলপ লাগিব। এতিয়া এই পিঠাৰ ডোটো সানি হৈ গৈছে। পিঠাৰ ডোটো ইমানটোতে ৰাখিব লাগিব। এতিয়া এইফালে এটা চচপেনত পানীখিনি উতলাই ল'লোঁ। উতলাই পিনে এতিয়া এই এখন ৰুকনিতে মই এনেকৈ দিছোঁ। এনেকৈ ধুনীয়াকৈ মুঠিয়াই পেলানি এনেকৈ হাতেৰে হেঁচি হেঁচি দিব লাগিব। মোৰ যিহেতু চালনী নাই, চাউল চলা চালনী নাই, সেইকাৰণে মই এনেকৈ ৰুকনিতে লৈ লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী চাউল চলা চালনীটো কৰিব পাৰিব। এই পিঠাবিধো খেতিৰ লগতে জড়িত। খেতিয়কসকলে ভাদ মাহত এই পিঠাবিধ খেতি উঠাৰ পিছত খায়। সেইকাৰণে এই ভাত পিঠাবিধক ভদীয়া পিঠা বুলিও কয়। মই আকৌ এটা লাডু লৈ পিনে এনেকৈ আকৌ কৰি দিছোঁ। এতিয়া মোৰ এই পিঠাখিনি সিজি আহিছে। পিঠাখিনি সিজি আহিলে এনেকৈ ওপৰলৈ উঠি আহিব। এয়া মই এখন চাকনিৰে এনেকৈ কাঢ়ি লৈছোঁ। বেছি সময় নালাগে, খুব কম সময়তে হয়। খাবলৈও বহুত টেষ্টি। আপোনালোকে যদি খাই চোৱা নাই, এনেকৈ বনাই খাই চাব পাৰে। মই এয়া কাঢ়ি ল'লোঁ। এতিয়া আকৌ এয়া কাঢ়ি লৈছোঁ। আপোনালোকক গোটেইখিনি বনোৱা নেদেখুৱালোঁ। পানীখিনি আঁতৰি যাবৰ কাৰণে মই এই পিঠা চলা চালনীখনতে এনেকৈ দি ল'লোঁ। এতিয়া মোৰ পিঠা হৈ গ'ল। এয়া গুড় আৰু এৱা গাখীৰৰ সৈতে এনেকৈ পৰিৱেশন কৰি দেখালোঁ। আপোনালোকে দৈৰ সৈতেও খাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট কৰিব আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সামৰিছোঁ।